হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আৰু আজিতো আপোনালোকে মোৰ থাম্বনেইল আৰু এইখিনি মই যোগাৰ কৰি লোৱা বস্তুখিনি দেখিতো আজি আপোনালোকে গম পাইছেই। আজি মই বনাব লৈছোঁ কচু শাকৰ ভাজি। এতিয়া মই ইয়াত কচু থুৰ কেইডালমান লৈ লৈছোঁ, লগতে লৈছোঁ কণ বিলাহী আৰু লৈছোঁ নহৰু আৰু এইফালে লৈছোঁ জলকীয়া। আৰু এতিয়াতো কচু থুৰ পাবলৈ অকণমান টানেই হয়, কিন্তু খাবলৈতো বহুত টেষ্টি হয়। সেইকাৰণে কেইডালমানেই পালোঁ আৰু সেইকেইডালেই এতিয়া বনাব লৈছোঁ। এতিয়া মই এইফালে এইখিনি ছাইড কৰি ৰাখি দিছোঁ, লগতে এইটো ইয়াত চৰিয়াটোত মই পানী লৈ লৈছোঁ। এতিয়া মই পানীখিনি ধুনীয়াকৈ কচু থুৰখিনি ধুনীয়াকৈ কাটি ল'ম। আৰু এতিয়া মই হাতত মিঠাতেল সানি লৈছোঁ, কাৰণ কচু থুৰখিনি কাটোতেতো দাগ লাগে হাতত, আৰু মিঠাতেলটো সানি ল'লে তেতিয়া দাগটো লাগিলেও গুচাবলৈ সহজ হয়, আঁতৰাবলৈ। এতিয়া মই কচু থুৰখিনি এনেকৈ কাটি লৈছোঁ, আপোনালোকক দেখাই দিছোঁ মই কেনেকৈ কাটিছোঁ। আৰু এতিয়া দেখিছেনে মই কেনেকৈ কচু থুৰৰ আঁহবিলাক আঁতৰাই লৈছোঁ। এনেকৈ চাফা কৰি ল'ব আঁহবিলাক। আৰু মই যেনেকৈ ভিডিঅ'ত দেখাইছোঁ তেনেকৈ আপোনালোকে এইখিনি চাফা কৰি ল'ব। এতিয়া মই গোটেইখিনি ইয়াত ধুনীয়াকৈ চাফা কৰি লওঁ। আৰু এতিয়া মোৰ কচু থুৰখিনি চাফা কৰি হৈ গ'ল। আৰু মই যিটো চৰিয়াত পানী দি লৈছিলোঁ, সেই চৰিয়াটোতে মই এইখিনি এতিয়া লৈ লৈছোঁ। লগতে যিখিনি পাত আছিলে সেই পাতখিনি এতিয়া মই কুটি লৈছোঁ। আৰু একদম পাতখিনিও মই ভালকৈ চাই কৰি পেলাই কুটিছোঁ। আপোনালোকেও এনেকৈ পাতখিনি ধুনীয়াকৈ চাই কৰি ল'ব। এতিয়া মই মগ এটাত অলপমান পানী লৈ লৈছোঁ, আৰু কণ বিলাহীখিনিৰ পৰা মই ঠাৰিখিনি আঁতৰাই পেলাই এইখিনি অলপমান ধুই লৈছোঁ। আৰু লগতে মই এইফালে লৈছোঁ গিলাচ এটাত যিখিনি মই নহৰু বাকলিখিনি আঁতৰাই ৰাখিছিলোঁ, সেই নহৰুখিনি দি লৈছোঁ। লগতে দিছোঁ মই 3 টুকুৰা আদা, আৰু এইফালে দিছোঁ কেইটামান গোটা জালুক। আৰু জ্বলাটো টেঙাটো হ'লে তেতিয়া কচুখিনি দি পেলাই ডিঙিত নধৰে। এতিয়া মই এইখিনি বেলনা বাৰী দি পেলাই এইখিনি মই অকণমান থেতালি লোৱা দি লৈছোঁ। মই এইখিনি বেছিকৈ খুন্দি নিদিওঁ, আৰু কিছুমানেতো কচু থুৰৰ ভাজিত গোটা গোটাকৈ নহৰুটো দিব পাৰে, কিন্তু মই এইখিনি অলপমান থেতালি লোৱা দি লৈছোঁ। আৰু চাওক মোৰ এইখিনি থেতালি হৈ গ'ল। এতিয়া মই এইফালে গেছটোত কেৰাহীখন মই পাতি দিছোঁ, আৰু কেৰাহীখন গৰম হোৱাৰ লগে লগে মই ইয়াত অলপমান তেল দি লৈছোঁ। এতিয়া তেলখিনি গৰম হোৱাৰ লগে লগে মই এতিয়া তেলখিনি প্ৰথমতে দি লৈছোঁ। যিখিনি মই আদা নহৰু যে থেতালি ৰাখিছিলোঁ সেইখিনি দি লৈছোঁ। তেতিয়া কেঁচা গোন্ধটোও নাইকিয়া হ'ব অকণমান তেলত ভাজি ল'লে। এইখিনি মই এতিয়া তেলত দি পেলাই অকণমান ভাজি লৈছোঁ। এইখিনি এতিয়া অলপমান ভাজিয়ে মই এতিয়া দি দিছোঁ কচুখিনি। আৰু কচুখিনি দিয়াৰ পাছতে এইখিনি এতিয়া মই অলপমান লৰাই ল'ম। আৰু আদা নহৰুখিনি এনেকৈ তেলত দিয়াৰ পাছতে অলপমান এনেকৈ লৰাই ল'ব, নহ'লে তলফালৰ পৰা আদা নহৰু যিখিনি মই পেষ্ট দি ৰাখিছিলোঁ সেইখিনি হ'লে লাগি ধৰিব। এতিয়া এইখিনি অকণমান ভাজাৰ পাছতে মই ইয়াত দি দিছোঁ কণ বিলাহী আৰু জলকীয়া। এতিয়া এইখিনি দিয়াৰ পাছতে অকণমান মই হেতাপাত দি পেলাই লৰাই দিছোঁ, আৰু গেছটো চিমত দি পেলাই মই ভাজি আছোঁ। এতিয়া মই ইয়াত দিছোঁ নিমখ 1 চামুচ। আপোনালোকে নিজৰ সোৱাদ অনুসৰি নিমখটো দিব। আৰু লগতে দিছোঁ আধা চামুচতকৈ কম হালধি। আৰু এতিয়া নিমখ আৰু হালধিটো দিয়াৰ পাছতে মই অলপমান আকৌ ভাজি দিছোঁ। আৰু কচু যিমানেই ভাপত সিজাব সিমানেই তাৰ টেষ্টটো বাঢ়িব। এতিয়া মই এইখিনি অলপমান লৰাই আছোঁ। আৰু এতিয়া মই এইখিনি ভাজাৰ পাছতে ইয়াত মই এতিয়া ঢাকনা লগাই দিছোঁ গেছটো চিমত দি। আৰু চাওক ঢাকনাখন এতিয়া খোলাৰ পাছতে অলপ টাইম পাছতে ঢাকনাখন খুলিছোঁ। আৰু ইয়াত মই দিছোঁ এইটো ভোট জলকীয়া। ভোট জলকীয়াটো কাটি পেলাই দি দিছোঁ। আপোনালোকৰ ওচৰত যদি ভোট জলকীয়া আছে তেনেহ'লে আপোনালোকেও দিব পাৰিব, যোনে জ্বলাটো বেছিকৈ খায়। আৰু আমাৰ ঘৰত এনেকৈ কচু ভাজিখনত জ্বলাটো হ'লেই খাই ভাল লাগে, আৰু চবেই জ্বলা খায়, সেইকাৰণে মই আকৌ ভোট জলকীয়া এটাও দি দিছোঁ। এইখিনি মই আকৌ এতিয়া হেতাপাত দি পেলাই অলপ লৰাই দিছোঁ। আৰু চাওকচোন কণ বিলাহীখিনিও সিজিছে, আৰু কচুখিনিৰ পৰাও যিটো কচুৰ পানীটো থাকে সেইটোও এৰিছে। আৰু মই এতিয়া অলপ এনেকৈ হেতাপাত দি পেলাই কণ বিলাহীখিনি ভাঙি দিছোঁ, কাৰণ গোটা গোটাকেই দিছিলোঁ, কাটি মই দিয়া নাছিলোঁ। আৰু গোটা গোটাকৈ দিয়াৰ কাৰণে মই এইখিনি অকণমান সিজোতে হেতাপাত দি পেলাই মই ভাঙি দিছোঁ। লগতে কচুখিনিও অলপমান সিজিছে, সেইকাৰণে মই হেতাপাত দি পেলাই এনেকৈ ভাঙি দিছোঁ।
এইখিনি এটা অলপ এয়া ভাজাৰ পাছতে মই আকৌ এইখিনি ঢাকনাখন লগাই দিছোঁ 1 মিনিটমানৰ কাৰণে এয়া 1 মিনিটমানৰ পাছত আকৌ এয়া ঢাকনাখন মই খুলিছোঁ এইখিনি আকৌ অকণমান সিজাৰ লগে লগে মই হেতাপাত দি পেলাই এইখিনি অকণমান ভাজি পেলাই এয়া ভাঙি দিছোঁ আৰু ইয়াত মই পানী এতিয়ালৈকে দিয়াই নাছিলোঁ এতিয়াহে মই অকণমান ইয়াত পানী দিম বেছি নহয় একদম অকণমান পানী দিম আৰু পানীখিনি দিয়াৰ পাছতে মই এইখিনি আকৌ ঢাকনাখন লগাই দিম আৰু এয়া চাওক মই এয়া অলপমান পানী দি পেলাই ঢাকনাখন লগাই দিছিলোঁ আৰু এয়া চাওক এতিয়া অলপ টাইম পাছত মই ঢাকনাখন খুলিছোঁ আৰু এয়া আজি আমাৰ কচু ৰেডি হৈছে এতিয়া মই এইখিনি অলপমান আকৌ এয়া ভাঙি দিছোঁ হেতাপাত দি পেলাই এয়া আজি আমাৰ কচু ভাজি ৰেডি হৈ গ'ল আৰু আপোনালোকেও মোৰ এই ভিডিঅ'টো চাই পেলাই এবাৰ ট্ৰাই কৰিব এনেকৈ কচু ভাজিখন আৰু খাবলৈ বহুত টেষ্টি হৈছিলে তো আজি ভিডিঅ'টো ইমানখিনি আছিলে আজিলৈ আহিছোঁ আৰু আপোনালোকে আজি যদি এই ভিডিঅ'টো চাই পেলাই ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব আহিবলগীয়া নটিফিকেশ্যনসমূহ সোনকালে পাবৰ কাৰণে তেনেহ'লে আজিলৈ আহিছোঁ বাই বাই